ডিম্পু বৰুৱা আমাৰ সকলোৰে পৰিচিত নাম। হে দোস্ত বুলি আৰম্ভ কৰা সহজ সৰল মানুহজনেই ডিম্পু বৰুৱা। অলপ বেলেগতকৈ বেলেগ ভবা মানুহজন। বহুতো ঘাত প্ৰতিঘাতৰ মাজত ডাঙৰ হোৱা মানুহজন। সফলতা সহজে পোৱা বস্তু নহয়, নাইবা বজাৰত কিনা। সফলতা কষ্টৰ ফলত পোৱা যায় আৰু অধ্যয়ন। আপোনাৰ পৰিচিত সেই ব্যক্তিজনেও বহুতো কষ্ট কৰি আজি এইখিনি পাইছেহি। আহকচোন তেওঁৰ বিষয়ে অলপ জানি লওঁ। 1995 চনৰ 6 আগষ্ট তাৰিখে পিতৃ পীতাম্বৰ বৰুৱা আৰু মাতৃ লতিকা বৰুৱাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল ডিম্পু বৰুৱাই। প্ৰায় এবছৰ বয়সৰ পৰাই পাঠশালাৰ মোমায়েকৰ ঘৰত থাকিছিল ডিম্পু বৰুৱাই। পাঠশালাৰ 12 নং মধ্যনাং বিদ্যালয়ত শিক্ষা আৰম্ভ হৈছিল। তাৰ পাছত পাঠশালাত থকা চৌখুটি হাইস্কুলত নামভৰ্তি কৰে আৰু তাত 7ম শ্ৰেণীলৈকে পঢ়িছিল। 7ম শ্ৰেণীতে শেষ হৈছিল তেওঁৰ পাঠশালাৰ জীৱন। ইয়াৰ পাছত তেওঁ উভতি আহিছিল নিজ ঘৰলৈ। বহুদিনৰ মূৰত নিজ ঘৰত আনন্দিত হৈ পৰিছিল তেওঁ। সৰু জীৱন সৰু সৰু সুখবোৰে উদযাপন কৰোঁ। তাতে নিজৰ ঘৰখনক আহিবলৈ পোৱাটো কিমান আনন্দৰ হ'ব। কিন্তু নিজৰ বাল্য বন্ধু আৰু মোমায়েকৰ ঘৰখনক এৰি অহাও দুখৰ নহয় জানো। ঘৰলৈ আহি বৰ্জলক্ষ্মী বিদ্যালয়ত 7ম শ্ৰেণীত নামভৰ্তি কৰে বৰুৱাই। তাৰ পাছত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 8ম শ্ৰেণীত নামভৰ্তি কৰে আৰু তাৰ পৰাই মেট্ৰিক 2য় বিভাগত পাছ কৰে। পৰীক্ষাৰ পাছ কৰা আনন্দ আৰু নতুন কলেজত যোৱাৰ আনন্দকণো যে কিমান ভাল লাগে নহয় জানো, তেওঁৰো একেই লাগিছিল। ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা 1ম বিভাগত হায়াৰ ছেকেণ্ডাৰী পাছ কৰে। তাৰ পাছত কলেজীয়া শিক্ষা নলবাৰী কলেজৰ পৰা আৰম্ভ কৰে আৰু ইংৰাজী বিষয়ত মেজৰ লৈ 1ম বিভাগত পাছ কৰে। ইয়াৰ পাছত 2 বছৰীয়া পাঠ্যক্ৰম ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যন পাছ কৰে। ইয়াৰ পাছত বৰ্তমান ডিম্পু বৰুৱাই মুক্ত বিদ্যালয়ৰ পৰা MA কৰি আছে। ডিম্পু বৰুৱা এগৰাকী সুদক্ষ শিক্ষক হিচাপে আমাৰ মাজত পৰিচিত। তেওঁ কেতিয়াবা স্কুলৰ সৰু ল'ৰা ছোৱালীবোৰক ইংৰাজী বিষয়ৰ পাঠদানো কৰে। আজি পুখুৰীত গা ধুইছে, কাইলৈ লণ্ডনত ডিনাৰ কৰি দেখাইছে। আজি আপোনাক আনন্দ দিছে, কাইলৈ মেকানিকেল কিবা শিকাইছে। এয়াই যেন তেওঁৰ জীৱন। মানে আজি এনেদৰে আৰম্ভ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।